ষ্টুডেণ্ট, আজি আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ HSLC 2025 যিটো সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ আছিল। সেই সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ কিন্তু বহুত টান হোৱা দেখা গৈছিল। তো বহুত ছাত্ৰ ছাত্ৰী আৰু বহুত অভিভাৱকেও অভিযোগ দিছিল আমাক যে বহুত টান হৈছে, ছ'চিয়েল ছায়েন্সত কিবা এটা মাৰ্ক দিব লাগে। বহুত ষ্টুডেণ্টে আকৌ কৈ আছিল আমাক গ্ৰেছ মাৰ্ক দিব লাগে। তো সেইটো টপিকৰ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ CM ছাৰে কি কৰে ব'লা আমি গুৰুত্ব সহকাৰে চাই লওঁ। আৰু কোনোবাই যদি আমাৰ চেনেলখনত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি আমাৰ CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া বৰপেটালৈ হোলীৰ বাবে যাই আছিল, তেতিয়া এজন ষ্টুডেণ্টে কৈছিল যে ছাৰ আমাৰ সমাজ বিজ্ঞানত অলপ মাৰ্ক ধৰি দিব বা কৈছিল যে মামা আমাক মাৰ্ক বঢ়াই দিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুত ঠাইত যাওঁতে এই কুৱেশ্যনৰ সন্মুখীন হ'বলগীয়া হৈছিল যে ছাৰ আমাক মাৰ্ক বঢ়াই দিব লাগে। সেই কথাৰ ওপৰত ভিত্তি কৰি আমাৰ CM ছাৰে কি কৰিলে, আমাৰ সেৱা বৰ্ডৰ চেয়াৰমেনজনক অলপ ৰিকুৱেষ্ট কৰিলে যে আমাৰ অসমৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীবিলাকৰ যিসকলৰ বাকী ছাবজেক্টকেইটা ভাল হৈছে, তো সেইসকল ছাত্ৰ ছাত্ৰীক কিবা এটা মাৰ্ক ধৰি দিব বুলি আমাৰ সেৱা বৰ্ডৰ পৰা আমাক হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাইছে। তো সেই কথাৰ ওপৰত ভিত্তি কৰি এতিয়া চোৱা, হিমন্ত বিশ্ব শৰ্মা ছাৰে কালি লাইভত আহি এই কথাখিনি স্পষ্টভাৱে কৈ দিলে। আৰু কিমান মাৰ্ক দিব, তো মাৰ্ক দিব বুলি 5 মাৰ্ক 10 মাৰ্ক 15 মাৰ্ক দিব এনেকুৱা কোনো কথা নহয়। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে বাকী ছাবজেক্টকেইটা ভাল হৈছে, ছ'চিয়েল ছায়েন্সত কিবা কাৰণত কম মাৰ্ক পাই আছে, সেইসকল ছাত্ৰ ছাত্ৰীক মাৰ্ক ধৰি দিয়া হ'ব। এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্ট কৰি কৈ দিছে। কিন্তু এইটো কথা নহয় যে ফুল মাৰ্ক দিব বা একো লিখা নাই তুমি তোমাক পাছ কৰাই দিব, এনেকুৱা কোনো কথা নাই। তুমি লিখিছা যে তোমাৰ লিখাৰ পেটাৰ্ণ চাই তুমি কিমান মাৰ্ক পোৱাৰ যোগ্য